हेलो स्टूडेंट्स मेट्रिक परीक्षा 2026 आज 13 तारीख सोशल साइंसर एग्जाम आछिल और মোক बहुते कमेंट और मेसेज করে কই আছে স্যার সোশ্যাল সায়েন্স এক্সাম বেয়া হয়ে গল এবার সোশ্যাল সায়েন্সত গ্রেস মার্ক দেব না নাই বহুত টেনশন হয়েছে সেই কারণে আজের এইটো ভিডিও বানাইছো গতিকে ভিডিওটো তোমালোকে সম্পূর্ণ চাবা আজের এইটো ভিডিওত তোমালোকক গ্রেস মার্ক দেব না নাই এই বিষয়ত একেবারে স্পষ্টকৈ কম প্রথম কথা সোশ্যাল সায়েন্স হসাই টান আছিল না হসা কথা কলে এবার সোশ্যাল সায়েন্সৰ কোশ্চেন পেপাৰটো অলপ ট্ৰিকি আছিল কেইটামান কোশ্চেন ঘূৰণীয়া আছিল ডাইরেক্ট নহয় ডাইরেক্ট দিয়া নাই কিন্তু এটা কথা মনত ৰাখিবা সকলোৰে যদি অলপ টান হৈছে তেন্তে ইবালাউটাৰো সেইটো মনত ৰাখে এতিয়া আহো মূল কথা লৈ যদি তোমালোকে 2 3 4 মাৰ্কৰ কাৰণে ফেল কৰা তেনেহলে তোমালোকক গ্ৰেস মার্ক দি পাস কৰাই দিবনে নাই মেট্ৰিক পৰীক্ষাত গ্ৰেস মার্ক নতুন কথা নহয় আগৰ পৰাই মেট্ৰিক পৰীক্ষাত গ্ৰেস মার্ক দিয়া দেখা গৈছে আগৰ মেট্ৰিক পৰীক্ষাতো দেখা গৈছে যদি কোনোবাই মাত্ৰ 4-5 নম্বৰৰ বাবে ফেল কৰে আৰু বাকি 5টা সাবজেক্টত ভালকৈ পাস কৰে তেনেহলে সেবার নিয়ম অনুসারে সেইটো সাবজেক্টত গ্রেস মার্ক দিয়ে পাস করাই দিয়ে এইটো আগতে হয়েছিল এইটো নতুন কথা নহয় কিন্তু মেট্রিক পরীক্ষা 2025 চনৰ পৰা পাস কৰাৰ নিয়মটো একেবাৰে চেঞ্জ হৈ গৈছে আগতে যেনেকৈ 30 নোপোৱা কিয় 30 পালে 5 আছিল কিন্তু 2025 চনৰ পৰা এইটো নিয়ম আৰু নাই 2025 চনৰ পৰা এমসিকিউ আৰু থিওৰিত এক্সট্ৰা কৈ পাস কৰিব লাগিব এইটো নিশ্চয় সকলোৱে জানা এমসিকিউত পাস কৰিবৰ বাবে 45 মাৰ্কৰ মাজত 13 মাৰ্ক পাব লাগিব আৰু থিওৰিত পাস কৰিবৰ বাবে 45 মাৰ্কৰ মাজত 14 মাৰ্ক পাব লাগিব তেতিয়াহে তুমি পাস হবা এতিয়া মই এটা এক্সাম্পল দিছো ধৰা তুমি সোশ্যাল সায়েন্সত এমসিকিউত 45 মাৰ্কৰ মাজত 45 মাৰ্ক পাবা কিন্তু তুমি থিওৰিত 45 মাৰ্কৰ মাজত 10 পাবা তেতিয়া তুমি ফেল কিয়নো এমসিকিউত 45 মাৰ্কৰ মাজত পাব লাগে 13 মাৰ্ক তুমি পাইছা 45 মাৰ্ক তেতিয়াহলে তুমি এমসিকিউত পাস আনহাতে থিওৰিত 45 মাৰ্কৰ মাজত 14 মাৰ্ক পাব লাগে কিন্তু তুমি পাইছা 10 মাৰ্ক তেনেহলে 4 মাৰ্কৰ কাৰণে তুমি সোশ্যাল সায়েন্সৰ থিওৰিত ফেল এতিয়া কথা হৈছে থিওরিত 3-4 মার্ক কম পালে গ্রেস মার্ক দি পাস করাই দিবনে নাই দিব যদি বাকি 5টা সাবজেক্টত ভাল মার্ক লৈ পাস করা তেনেহলে থিওরিত 7 মার্ক লৈকে গ্রেস মার্ক দিয়ে কিন্তু এটা কথা মনত রাখিবা এমসিকিউত ফেল হলে কোনো ধৰণৰ গ্রেস মার্ক নিদিয়ে আশা কৰো কথাখিনি তোমালোকে বুজি পাইছে যদি কোনোবা স্টুডেন্টে 2-3টা সাবজেক্টত ফেল কৰে তেতিয়া সেই স্টুডেন্টজনক কেতিয়াও গ্রেস মার্ক নিদিয়ে হেক কথা সোশ্যাল সায়েন্স অলপ বেয়া হৈছে বলে এতিয়া টেনশন লৈ লাভ নাই আগতে থকা এক্সাম কেইটা ভালকৈ দিবলৈ চেষ্টা কৰা মনত ৰাখিবা এটা পেপাৰ তোমাৰ ফিউচাৰ ঠিক নকৰে গ্রেস মার্কৰ নিয়ম আছে কিন্তু তাৰ ওপৰত সম্পূৰ্ণ ভৰসা নকৰিবা নিজৰ পারফরমেন্স স্ট্রং কৰি ৰাখিবা গ্রেস মার্কটো হল এনেকুৱা বস্তু বোর্ডৰ ওপৰত সেইটো নিৰ্ভৰ কৰে তোমাক ইচ্ছা কৰিলে দিবও পাৰে ইচ্ছা কৰিলে নিদিবও পাৰে আশা কৰো কথাখিনি তোমালোকে বুজি পাইছা এইখিনি আছিল আজিৰ ভিডিও যদি এই ভিডিওটো ইউজফুল লাগিছে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিয়া আৰু আজিজুল এডুকেশ্যন চেনেলটো সাবস্ক্রাইব কৰিব নাপাহৰিবা আৰু তোমালোকে সোশ্যাল সায়েন্সত কিমান পাবা কমেন্টত জনোৱা